গাটো ধুই ওলালোঁ। আমি প্ৰকৃতিক যিমানেই নষ্ট নকৰোঁ লাগিলে আমি প্ৰকৃতিৰ পৰা কিবা এটা নহয় কিবা এটা বিচাৰোঁ, কাৰণ আমি জীৱশ্ৰেষ্ঠ মানৱ যে। তথাপি এতিয়া সেয়াকে জীৱশ্ৰেষ্ঠ মানৱ বুলি নিজকে প্ৰমাণ কৰিবলৈকে ওলাইছোঁ মেজিতে সেৱা এভাগ কৰি আহোঁ বুলি। তামোল পাণ দি সেৱা এটা কৰি আহোঁগৈ। মেজি জ্বলালে চাগে দেই, মোৰ দেৰিয়ে হ'ল, যি ঠাণ্ডা উঠিবলৈ মনেই নাযায়। জল্দি জল্দি মূৰ গা ধুই ল'লোঁ, ধুই আহিছোঁ এতিয়া ফুলক একেবাৰে মেজি পাতি পাওঁ। মেজি জ্বলাইছে আৰু আমাৰ সেই পোৱালিকেইটাই সেৱা কৰা ষ্টাইল দেখিছে নেকি কেনেকুৱা। মেজিৰ পৰা অহা পাছৰ পৰ্ব এইখিনি আছে কি মাহ কৰাই, এইফালে বৰা চাউল আৰু এইফালে মাটিমাহ ভাজে। তাৰপৰা সেইবোৰ বোলে আনিলে যদি গছত বোলে ছিটিয়াই দিয়ে, গুটি লগা গছত, তেতিয়া বোলে বহুত বেছিকৈ লাগে। মই জানো এইটো লোকবিশ্বাস, আমাৰ ঘৰতো এইটো নিয়ম পালন কৰোঁ। জপনাখন বান্ধি থোৱা আছে, খুলি লৈছোঁ দেই, ৰ'ব। কালি যে জপনাখন সেইখন ভাঙিছিলে, সেয়া আকৌ দেউতাই এডোখৰ দি দিলে। নহ'লে মানে কৈ থাকিব আজি কেইটা খেতি কৰিছে আকৌ খাই পেলাব। এতিয়া ইয়াত আমাৰ আছে ৰঙালাও জোপা দি থোৱা আছে, মায়ে কৈছে যে ৰঙালাও জোপাত অকণমান ছিটিয়াই দিবি। লাগিছে মানে এটা ৰঙালাও লাগিছিলে, এইটো কিবা ক'লা হালধীয়া পৰি গৈছে, এইটো বেয়া হৈ গ'ল নেকি। সেইটো টিকলি এটা লাগিছিলে, মই এতিয়া কেইডালমান ছিটিয়াই দিওঁ, মানে কেইটামান ছিটিয়াই দিওঁ। মাহ কৰাই যিমান গুটি লাগিবি সিমান, সেই বুলি কয় আৰু মন্ত্ৰ বুলি তেনেকৈ এটা খাওঁ গাই দিছোঁ। এইফালে মায়ে গা ধুই কাপোৰটো এনেকৈ মাটিতে মেলি থৈছে। আমাৰ এইফালে নিয়ম এটা আছে যে যেতিয়া শাহু শহুৰ ঢুকাই যায়, তেতিয়া বোলে বিহুৰ দুমাহী দিনা ডাঙত তিওৱা কাপোৰখন মেলিব নাপায়। যদি বোলে মেলে তেতিয়া শাহু শহুৰ মূৰতে মেলা নিচিনা হয় বোলে, সেইকাৰণে মায়ে গা ধুই আহি মাটিতে মেলি থৈছে। সেইটো আপোনালোকৰ ফালে এনেকুৱা নিয়ম কৰে নে হ'ব দেই। আকৌ এবাৰ আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ মাঘৰ মেজিৰ জুয়ে সকলোৰে মনবোৰ উমান কৰি তোলক, দুখ দুৰ্গতিবোৰ নাশ কৰক, সকলোৰে জীৱন মংগলময় হওক। হেপী ভোগালী বিহু।